Hello everyone, welcome back to another video. So it was actually most question jone bohote hoda question eta hoy heto bostu hogul apnalogor regarding code marriage procedure je code marriage keneke apply korbo lage ki documents lage all this stuff এই question mo bahut dina ba hoi থকা hoise but moi apnalogor skip ho jay bostu tu busy thokar karone aru apnalogor videos bonoa hoa na jay so sorry for that itia apnalogor aje moi head কথা খিনি কাৰণে ডিসকাস কৰিবলৈ আপোনাক এই ভিডিওটো বনোৱা হৈছে সো যোনে এতিয়া কোড মেজ কাৰণে এপ্লাই কৰিব আৰু হেকিনে মই আপোনাক ডকুমেন্টছখিনি আৰু প্ৰচিডিউৰখিনি কৈ দিছোঁ সো কোড মেজ আপুনি যদি এপ্লাই কৰিব লাগে ফাৰ্ষ্টে আপোনাক এনো এজন এডভোকেট চাৰ্চ কৰিব এণ্ড তাৰপিছত আপোনাক ডকুমেন্টছৰ কথা মই কৈ দিছোঁ আপোনাক আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আইডি মানে নিজৰ আইডি আৰু আপোনালোকৰ মেট্ৰিকৰ এডমিট নহয় বাৰ্থ চাৰ্টিফিকেট আপোনাৰ ৰেচিডেঞ্চিয়েল প্ৰুফ ৰেচিডেঞ্চিয়েল য'ত আপোনালোকে থাকে তাৰ তাৰপিছত আপোনালোকে কি অকুপেশ্যন কৰি কি কৰি আছে সেইখিনি আপোনালোকৰ দুজন উইটনেছৰ নাম সেইখিনি সো সেইখিনি বস্তু আপোনালোকৰ ডকুমেণ্টছ হিচাপে লাগে ইয়াতে মই কথা কওঁ কোড মেৰেজ আপোনালোকৰ দুটা থাকে এটা হ'ল আমাৰ ইণ্টেণ্ডেড মেৰেজ এটা হ'ল আপোনালোকৰ পোষ্ট মেৰেজ ইণ্টেণ্ডেড মেৰেজ মানে আপোনালোকৰ প্ৰি মেৰেজ যোনে আপোনালোকৰ ছ'চিয়েলি মেৰেজ কৰা আগতে কোড মেৰেজটো এপ্লাই কৰে সেইখিনি হ'ল ইণ্টেণ্ডেড মেৰেজ পোষ্ট মেৰেজটো হ'ল আপোনালোকক ছ'চিয়েলি আপোনালোকে বিয়াখন পাতি ল'লে এতিয়া আপোনালোকে কোড মেৰেজটো কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ সেইটো পোষ্ট মেৰেজ পোষ্ট মেৰেজত আপোনালোকে কেতিয়া বিয়া পাতিলে আৰু আপোনালোকৰ বিয়াৰ ফটো বা আপোনালোকৰ চিঠি বিয়াৰ চিঠি সেইখিনি আপোনালোকে জমা দিব লাগিব আৰু আপোনালোকৰ এতিয়া হৈ গৈছে যে এতিয়া আপোনালোকে যেতিয়া ডকুমেণ্টছখিনি সেই ডকুমেণ্টছখিনি হ'ল তাৰপিছত সেই ডকুমেণ্টছখিনি আপোনালোকে কোৰ্ট মেৰেজত এপ্লাই কৰোঁতে ডকুমেণ্টছখিনি আপলোড যাব তাৰপিছত আপোনালোকৰ একনলেজমেণ্ট হ'ব একনলেজমেণ্টখন আনি পেলাই আপোনালোকৰ মেৰেজ ছেকশ্যনত দিয়া হ'ব এণ্ড তাৰপিছত আপোনালোকৰ মিনিমাম 1 মান্থৰ পিছতে ডেট দিয়া হ'ব এতিয়া 1 মান্থৰ পিছত যেতিয়া আপোনালোকৰ ডেট হ'ল সেই ডেটটো আপোনালোকে ব্ৰাইড এণ্ড গ্ৰুম গ'ল এলং উইথ উইটনেছে সেইদিনা আপোনালোকৰ নিজৰ আইডি প্ৰুফ দুটা নিব লাগিব তাত চেল্ফ এটেষ্ট কৰিব লাগিব আৰু সেইখিনি বস্তু আপোনালোকে তাত দেখুৱাম তাৰপিছত আপোনালোকৰ ব'ৰ্ড ব্ৰাইড এণ্ড গ্ৰুমৰ ফটোজ ক্লিক কৰা মানে একেলগে ফটো ল'ব এণ্ড তাৰপিছত আপোনালোকৰ বাকী আপোনালোকৰ যিমান যি ইনফৰ্মেশ্যন আছে সেইখিনি ঠিক হৈছে নহৈছে দেখাই মেলি হোৱা মেলাৰ পাছত চ' আপোনালোকৰ ছিগনেচাৰ আকৌ লোৱা হ'ব উইটনেছৰ ছিগনেচাৰ লোৱা হ'ব এণ্ড এইখিনি বস্তু কৰা মেলাৰ পাছত আপোনাৰ অকণমান দেৰি পিছত আৰু আপোনালোকে জাষ্ট মেৰেজ চাৰ্টিফিকেট পাই যাব সো ইমানেই আছিল আপোনালোকৰ প্ৰচিডিউৰটো সো যোনে এতিয়া বিয়া পাতিব তেওঁলোকক কংগ্ৰেচুলেশ্যন আৰু এই ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ সো এনেকৈ মোৰ চেনেলটো চাই থাকিব আৰু ইমানখিনি মৰম দিয়াৰ কাৰণে বহুত বহুত থেংক ইউ আপোনালোকে এনেকৈ ৰেকমেণ্ড কৰি থাকিব মোক কেতিয়াবা আপোনালোকক স্কিপ হৈ যায় আৰু অকণমান বিজি চিডিউলৰ কাৰণে সেইটো কাৰণে এক্সট্ৰিমলি চৰি বাট মই চেনেলটো যেতিয়া খুলিছোঁ আৰু মেক চিয়'ৰ যাতে আপোনালোকক দি থকা হয় ছেকশ্যনছ বা আৰ্টিকলছ ভিডিঅ'ছো মানে ল' ভিডিঅ'ছো মানে দিয়া হোৱা নাই দি থাকিম আৰু আপোনালোকৰ মই মোৰ লাইফষ্টাইলটো আৰু দেখাবলৈ চাওঁ মিনি ব্লগো ষ্টাৰ্ট কৰিছোঁ সেইখিনিও আপোনালোকে চাব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ কিবা থাকিলে কমেণ্ট কৰিব আৰু ডকুমেণ্টছৰ যদি এটা যদি ডকুমেণ্টছ মোৰ থাকি গৈছে ইফ মানে কোনোবা মোৰ কালিগে চাই আছে দেন প্লিজ কাৰেক্ট মি আৰু মোৰ ডকুমেণ্টছত ইয়াত লিখি দিব বাট সিমানখিনি আছিলে চ' ইয়াৰ থেংকছ ফৰ ৱাচিং গাইজ আই উইল চি ইউ অন নেক্সট ভিডিঅ' টেক কেয়াৰ